যদি কাইলৈ কোনোবাই কয় যে চিনেমা বন্ধ হৈ যাব লাগে, তেতিয়া মোৰ তাত আঘাত পৰিব। কাৰণ চিনেমাৰে মই মনৰ কথাবিলাক কওঁ, চিনেমাৰে মই ভাত খাওঁ। চিনেমা বন্ধ কৰাৰ যদি কিবা কোনোবা এখন লৈ আহিব খোজে, তেতিয়াহ'লে তাৰ এগেইনষ্টে মই মাত মাতিম। সদায় পৰিব, বেয়াই পৰিব। কাৰণ চিনেমা মাধ্যমটো তুমি যিমানে যি নকোৱা কিয় শেষত গৈ ধনী মানুহৰ মাধ্যম। চাউথৰ লগত আমি যুদ্ধ দিব পাৰিম। আমাৰ যি ৰাইটাৰ আছে, আমাৰ যি এক্টৰ আছে, আমাৰ যি ডিৰেক্টৰ আছে, আমাৰ যি টেকনিচিয়ান আছে, আমি চাউথক ভয় কৰি থাকিব লগা একো নাই। নতুন জেনেৰেশ্যনত বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে। আমি চাউথৰ লগত টক্কৰ দিব পৰা চিনেমা, বলিউডৰ লগত টক্কৰ দিব পৰা চিনেমা, মানে এই টক্কৰ দিবৰ কাৰণে আমাৰ এটা সৰু বাজেট লাগে, সাংঘাতিক কিবা বাজেটো নালাগে। এতিয়া যিখন চিনেমা 1 কোটি টকাত বনোৱা হৈছে, সেইখন চিনেমা যদি 5 কোটি পাই যায় ডিৰেক্টৰজনে, চিনেমাখনৰ গোটেই ৰং ৰূপে সলনি হৈ যাব। আৰু কণ্টেণ্টক লৈও টেনশ্যন নাই, ভাল চিন্তা কৰিব পৰা ল'ৰা ছোৱালী আমাৰ ওলাই গৈছে। কিন্তু চিনেমা এখন তুমি বনাই নিজৰ লেপটপত থৈ দিবৰ কাৰণেতো বনোৱা নাই। চিনেমাখন তুমি বনাইছা মানুহক দেখাবৰ কাৰণে, আৰু মানুহক দেখাবৰ যিটো ছিষ্টেম, সেই ছিষ্টেমটো আমাৰ হাতত নাই, সেইটো আছে ধনী মানুহৰ হাতত। ইয়াত তুমি অসমত চিনেমা হল কেইটা আছে? অসমত তুমি ইপিনে নগাঁও পাৰ হোৱাৰ পিছত ইপিনে তুমি গৈ পালা তেজপুৰ, বিশ্বনাথ চাৰিআলি, তাৰপিছত মাজৰ এই দীঘলীয়া সময়খিনিত ঠাইখিনিত নাই। তাৰপিছত লখিমপুৰত আছে, তাৰপিছত ইপিনে ধেমাজি জিলাত একেবাৰেই নাই, তাৰপিছত গৈ তুমি ডিব্ৰুগড়ত আছে। তো ইমান দীঘলীয়া গেপ, তো ইমানকেইটা 40টা 45টা চিনেমা হলত অসমীয়া চিনেমা ৰিলিজ পায়। তো এই 40-45টা হলত ৰিলিজ পোৱা এখন চিনেমাৰে আমি কি যুদ্ধ দিম? এই খবৰটো ভাল ভাল। কিয় কেছ নাই বঢ়িয়া। আপুনি নক'লে কোনটো? উৰ্মিলা বৌৰ খবৰ। উৰ্মিলা বৌকতো এৰি আহিলোঁ কেতিয়াবাই। এই ফেব্ৰুৱাৰীতে লগ পাইছিলোঁ, যোৱা বছৰ ফেব্ৰুৱাৰীত। এই বছৰৰে ফেব্ৰুৱাৰী নে জানুৱাৰী লাষ্টৰ ফালে, পাঠশালাৰ পৰা অলপ ভিতৰৰ ঠাই এখনত ছুটিঙত, তাৰপিছত লগ পোৱা। আপোনালোকৰ চিৰিজটো খুব ভাল লাগিছে। মই ফাৰ্ষ্ট টাইম গোটেই চিৰিজ এনেকৈ কণ্টিনিউৱাছলি বহি পিনে চাইছোঁ। মানে থেংক ইউ। চবেই বহুত ধুনীয়া এক্টিং কৰিছে। আৰু মই ফাৰ্ষ্ট টাইম কোনোবা চিৰিজৰ ওপৰত নিজে পষ্ট শ্বেয়াৰো কৰিছোঁ, ফাৰ্ষ্ট টাইম। অ'কে। আৰু তাত যোনে এক্টিং কৰিছে বহুত ভাল কৰিছে। আৰু আপোনাৰ এতিয়া পাৰ মাংস ফেভাৰিট হয়নে? পাৰ মাংস খাই ভাল লাগে, বিশেষকৈ কেতিয়া ভাল লাগে জানা নাই? ৰাতিৰ পাৰ মাংসটো যেতিয়া ঠাণ্ডা হৈ যায়, ৰাতিপুৱা গৰম ভাতৰ লগত ঠাণ্ডা পাৰ মাংস, সেইটো খাই আৰু বেছি ভাল লাগে। আৰু সেই পাৰ মাংস তাতে কোৱাটো নহয়। আচ্ছা, আপুনি NSDN হয়, কেনেকৈ মন গ'ল? শৈশৱত কি আছিলে? যোৱাৰ কাৰণটো প্ৰথম কথা হ'ল, সৰুতে ইয়াতে এই যিখিনি ঠাইত আছোঁ সেইখিনি আমৰাংগা বুলি কয়, সেই জেগাটো মোৰ য'ত ঘৰ। ইয়াতে মামণি ৰয়ছম গোস্বামীৰ জন্ম হৈছিলে। ইয়াত সাংস্কৃতিকভাৱে ভীষণ এটা ভাল পৰিৱেশ এটা আছিলে আগতে। গান, নাটক, চিনেমা, সাহিত্য, চবে কবিতা লিখে, চবে গান গায়, চবে কিবা নহয় কিবা বজায়, তেনেকুৱা এটা পৰিৱেশ। স্কুলখনতো খুব ধুনীয়া পৰিৱেশ আছিলে, আমৰাংগা বৰহিয়াত উচ্চতৰ মাধ্যমিক বিদ্যালয়। গতিকে সামগ্ৰিকভাৱে গোটেই পৰিৱেশটোৱে কোনোবাখিনিত হেৰিয়াই তাইক লাগিব নেকি, তাই চাহ নাখালে, নালাগে এতিয়া দি হ'ব তেতিয়াহ'লে। তো সেই পৰিৱেশটোৰ কোনোবাখিনিত এটা প্ৰভাৱ আছে যোগাত্মক। আৰু NSD যোৱাৰ কথাটো ভাবিলোঁ পিছত, যেতিয়া পঢ়া শুনা কৰিলোঁ যে ভাল লগা অভিনেতাবিলাক চব NSDৰ পৰা অহা। ডাঙৰ হোৱাৰ পিছত গম পালোঁ, নাছিৰুদ্দিন শ্বাহ, ওম পুৰী, ইৰফান খান, যিবিলাক এক্টৰৰ এক্টিংবিলাক বেলেগ লাগিছিলে, মনত সোমাই যায়। তো সেইকাৰণে পিছত NSD যোৱাৰ কথা এটা মনত আহিছিল। মানে আপোনাৰ ফেমিলি মানে কোনটো হেৰিৰ পৰা? মানে মোৰ দেউতা শিক্ষক, মাটো হাউচৱাইফ আছিলে, তেখেত নাই এতিয়া। তাৰপিছতে তেনেকুৱাই পৰিৱেশ, কিন্তু আমাৰ পৰিৱেশটো তেনেকুৱা হ'লেও আমাৰ ঘৰখনত একেই। মোৰ 2জন ককা, মাৰ যিজন দেউতা আৰু মোৰ দেউতাৰ যিজন দেউতা, দুয়োজনে যাত্ৰাপাৰ্টিৰ অভিনেতা আছিলে। আচ্ছা।
মোৰ দেউতাৰ নিজৰ যাত্ৰাপাৰ্টি এখন আছিলে, প্ৰযোজক আছিলে। তো গতিকে আমাৰ ঘৰত যদিওবা মানুহবিলাকে কোনেও ফুল টাইম তেনেকৈ এক্টিঙক প্ৰফেশ্যন হিচাপে লোৱা নাছিলে বা নাটক গান চিনেমাক প্ৰফেশ্যন হিচাপে লোৱা নাছিলে, কিন্তু আমাৰ পৰিৱেশটো কিন্তু সাংস্কৃতিক এটা পৰিৱেশ আছিলে। মোৰ গোটেইকেইজন মামাই গান গায়, সুৰ কৰে, তেনেকুৱা এটা পৰিৱেশ পাইছিলোঁ। আপোনাৰ স্কুলিং ইয়াতে কৰা মই মেট্ৰিকলৈকে, তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীলৈকে মই কটন কলেজত আছিলোঁ, আৰু তাৰপিছত NSD। NSD এক্সপিৰিয়েঞ্চ কেনেকুৱা? ভাল লগা এক্সপিৰিয়েঞ্চ। NSDটো এখন মহাসাগৰ, গোটেই ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীক লগ পাইছিলোঁ। ভাৰতবৰ্ষৰ বুলি নহয়, পৃথিৱীৰ বিভিন্ন ঠাইত ল'ৰা ছোৱালীক লগ পাইছিলোঁ, একেলগে কাম কৰিছিলোঁ। সেইটোৱে কোনোবাখিনিত এটা কনফিডেঞ্চ দিয়ে ন। আপোনাৰ প্ৰথম হেৰিটো কি আছিলে, মানে NSDৰ পৰা অহাৰ পিছত? অসমত আহিম, অসমত কাম কৰিম, অসমীয়া ভাষাত কাম কৰিম। প্ৰথম অভিনয় কোনটোত কৰিছিলে? মই নিজে নাটক কৰিছিলোঁ। মই অভিনয় প্ৰথম কি কৰিছিলোঁ, চিনেমা কৰিছিলোঁ। সূৰ্যাস্ত বুলি এখন চিনেমা, প্ৰদ্যুৎ ডেকাৰ। তাৰপিছতে পানী বুলি এখন চিনেমা কৰিছিলোঁ, যদুমণি দত্ত। তেনেকৈ 2-এখন চিনেমা কৰিছিলোঁ, কিন্তু মই চিনেমাত তেনেকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰ বুলি ক'লে যে মানে এটা কি বুলি কওঁ আৰু, এটা শক্তিশালী চৰিত্ৰ তেনেকুৱা হিচাপৰ কাম মই পোৱা নাছিলোঁ। চিনেমাবিলাকত এক্টিং কৰিছিলোঁ যদিও আহিছিলোঁ আৰু গৈছিলোঁ, তেনেকুৱা ধৰণৰ চৰিত্ৰ কৰি আছিলোঁ। তো মই বুলু ফিল্ম বুলি নিজৰ চিনেমাখনত উপায় নাপাই পেলাই মই এক্টিং কৰিছিলোঁ। সেইখনত এটা দীঘলীয়া কেৰেক্টাৰ আছিলে, আৰু তাৰপিছত এতিয়া প্ৰণৱ ভৰালীৰ এইখন চুপা চুপি, তাত মই তেনেকুৱা এটা দীঘলীয়া কেৰেক্টাৰ কৰিছোঁ। আদাৰৱাইজ বহু সময়ত কি হ'ল, মই যদিওবা মই NSDৰ পৰা এক্টিং ট্ৰেইনিং লৈ আহিলোঁ, ইয়াত মেক্সিমাম টাইম মই ডিৰেকশ্যন বা লিখা মেলাত বেছি টাইম দিব লগা হ'ল। আপোনাৰ কবিতা এটা আছিলে ন, ঐ ছোৱালী মোক এবাৰ ভাল পাই চাবি নেকি? এইটো আমি স্কুলত থাকোঁতেই পাইছিলোঁ, এইটো বহুত পপুলাৰ আছিলে, আৰু প্ৰায়ে আমি সেইটো মানে হোষ্টেল বা কলেজ ফ্ৰেছাৰ্ছবিলাকত আমি আবৃত্তি কৰি থাকোঁ। ছোৱালী শুনাই নেকি? চবেই আমি মানে ছোৱালীবিলাকক শুনাই মাতিছিলে? ছোৱালীক শুনাই মাতা হৈছিলে, আৰু এনেও মাতা হৈছিলে। আৰু সেইটো ধৰি লওক, আপুনি ধৰি লওক এটা যিটো লিখিছিলে, আমি অলপ বেলেগকৈও গাইছিলোঁ কেতিয়াবা। কেনেকুৱা বেলেগকৈ গাইছিলে? মানে লাইক ধৰি লওক মানে ঐ উৰ্মিলা ভাল পাই চাবি নেকি, এনেকুৱা টাইপ। আচ্ছা, তুমি বনোৱা পাৰৰ মাংস, তেতিয়াই পাৰ মাংস ভাল পাইছিলে? এনেকুৱা টাইপ আৰু। মানে কলেজত পঢ়া দিনতে পাৰ মাংস প্ৰেমত পৰিছিলে? মানে সেইটো আমি বহুত ক'ব গ'লে বহুত স্মৃতিত এটা সোমাই যোৱাৰ কিছুমান হেৰি আছে। যেনেকৈ ছাপ'জ ধৰি লওক, কিছুমান চিনেমা হওক, কিছুমান মিউজিক হওক, কিছুমান মমেণ্টত আমি যেতিয়া পাই যাওঁ, সেইবিলাক মাইণ্ডত সোমাই যায়। ঠিক তেনেকুৱা আপোনাৰ এই যিটো কবিতাটো আছিলে, আমি আজি আহোঁতেও কথা পাতি আছিলোঁ এইটোৰ বিষয়ে। তেতিয়াৰ পৰা আপোনাক মানে চিনি পাওঁ, কিন্তু আপোনাৰ লগ পোৱা নাই, বা আপোনাক মানে ফেচখন আমি গম পোৱা নাছিলোঁ। আপোনাৰ ফাৰ্ষ্ট যেতিয়া ব্লু ফিল্মখন আহিছিলে তেতিয়া, আৰু তাৰপিছত যেতিয়া আমি বেক টু বেক মানে কিছুমান এৱাৰনেছৰ ওপৰত আপুনি ভিডিঅ' বনাই আছিলে, তাৰপিছৰ পৰা মানে ভালকৈ গম পাওঁ যে আপুনিয়ে হয় সেই মানুহজন। তো এতিয়া তো এই ছোৱালীও ভাল পাইছে মানে কবিতাটো মই নিজে কলেজত পঢ়ি থকা দিনত লিখা। তো গতিকে আৰু মোৰ ভাল লাগে যেতিয়া শুনো যে তুমি যেনেকৈ ক'লা যে সেই কবিতাটোৰ কথা তুমি এতিয়াও পাতিছা, তো ডেফিনেটলি এটা ভাল লগা এটা অনুভৱ এটা যে য়েছ, যে কোনোবাই ৰিলেট কৰি আছে। এয়া কেৱল মোৰ কবিতা নহয়, এতিয়া চবৰে কবিতা, সেইটোৱে। আৰু আপোনাৰ ধৰি লওক, যিবিলাক আপুনি মুভি বা ছিৰিজ বা যিকোনো এটা হেৰি বনাই থাকোঁতে আপোনাৰ টাইটেলবিলাক ডিফাৰেণ্ট হয় অলপ। লাইক আপোনাৰ ধৰি লওক ব্লু ফিল্ম, সেইটো প্ৰমোশ্যনৰ এটা বেলেগ ৱে হয়, মানুহে ভাবে, কিন্তু মই আচলতে এনেকৈ নাভাবোঁ। মই ভাবোঁ যে ব্লু ফিল্ম চিনেমাখন চালে ব্লু ফিল্ম কিয়, সেইটো মানুহে চিনেমাখনৰ উত্তৰটো জানে। যোনে চিনেমাখন চাইছে তেওঁ বুজি পাব যে নামটো ব্লু ফিল্ম কিয়। তাৰপিছত আৰু চাকিৰা আহিব বকুল তলৈ বিহুলৈ, চিনেমাখনৰ নাম চাকিৰা আহিব বকুল তলৈ বিহুলৈ নিদি মই চিনেমাখনৰ নাম যৌৱনে আমনি কৰি দিব নোৱাৰোঁ, কাৰণ চিনেমাখনৰ কাহিনীৰ লগত সম্পৰ্কিত হৈ আছে। ঠিক তেনেকৈ গৰু বুলি এখন চিনেমা কৰিছোঁ, গৰু চিনেমাখনৰ নাম গৰু। এতিয়া চিনেমাখনৰ নামবিলাকে মানুহক এট্ৰেক্ট কৰিছে, ঠিক তেনেকৈ কিন্তু হেৰিও হৈছিলে। বহুত অভিজ্ঞ প্ৰযোজক পৰিচালকে মোক কিন্তু কৈছিলে যে নামবিলাক চেঞ্জ কৰিব লাগে, নাম চেঞ্জ কৰিবৰ কাৰণে কৈছিলে। ইভেন এই ছোৱালীয়ে ভাল পাইছা মানে কবিতাটোৰো নাম সলনি কৰিবৰ কাৰণে মোক কৈছিলে। যোনে কৈছিলে তেওঁ নজনা মানুহ নহয়, কিন্তু তেওঁ পণ্ডিত মানুহ, মই সন্মান কৰোঁ, ৰেচপেক্ট কৰোঁ, তেনেকুৱা মানুহে কৈছিলে। গৰু চিনেমাখনৰ নামটো সলাবলৈ কৈছিলে। এনেকুৱা এজন প্ৰযোজকে কৈছিলে যাৰ বহুত অভিজ্ঞতা আছে, যাক মই ৰেচপেক্ট কৰোঁ, কিন্তু নাম সলনি কৰা নাছিলোঁ। এইকাৰণে কৰা নাছিলোঁ কাৰণ গৰু চিনেমাখনৰ নাম গৰুৱে হ'ব লাগিব, সেইখনৰ নাম ৰঘুপতি হ'ব নোৱাৰে, কথাটো তেনেকুৱা। আপোনাৰ কেতিয়াবা এনেকুৱা ফিল হয় নেকি যে অসমীয়া ইণ্ডাষ্ট্ৰীত যিবিলাক মানে মুভিয়ে
যিটো লেভেল ডিজাৰ্ভ কৰে বা যিটো ভেলু ডিজাৰ্ভ কৰিব লাগে সেইটো নকৰে বা এইটো নাপায়, এনেকুৱা হয় নেকি? এইবিলাকতো হয়, সেইটো সদায় হ'ব। পৃথিৱীত মানৱ জীৱনৰ ইতিহাসত তেনেকুৱা লাখ লাখ উদাহৰণ আছে। মই এতিয়া ফ্ৰান্স কাফকা পৃথিৱীৰ এজন শ্ৰেষ্ঠ সাহিত্যিক, তেওঁ জীৱনকালত তেওঁক কোনোবাই জানো মানে চিনি পাইছিলে? তেওঁৰ সাহিত্যক জানো কোনোবাই মূল্য দিছিলে? ভেন গগ পৃথিৱীৰ অন্যতম এজন শ্ৰেষ্ঠ চিত্ৰশিল্পী, তেওঁৰ পেইণ্টিংছবিলাক এতিয়া যেনেকৈ মানুহে আলোচনা কৰে, তেওঁৰ জীৱনকালত জানো কোনোবাই চাইছিলে? তো তেনেকুৱা বহুত উদাহৰণ আছে। তো এতিয়া গুৰুদত্তৰ পিয়াচা বুলি এখন চিনেমা, যিখনক এখন তাৰমানে কাল্ট মুভি বুলি কোৱা হয়, সেইখন চিনেমা সেইখিনি সময়ত কোনেও মানুহে নাচালে। তো তেনেকুৱা বহুত লাখ লাখ উদাহৰণ আছে। তো অসমীয়া চিনেমাটো তেনেকুৱা হৈ আছে, বহুত ভাল চিনেমা মাজতে আহি গৈছে, কিন্তু মানুহে চিনেমাকেইখনৰ বিষয়ে গমেই নাপালে। বহুত এনেকুৱা চিনেমা চুপাৰ ডুপাৰ হিট হৈছে, যিকেইখন চিনেমা হয়তো আৰু 5 বছৰ পিছত 10 বছৰ পিছত মানুহে মনত নাৰাখে। তেনেকুৱা হয়। মানে আৰু এটা কথা, যেনেকৈ আপোনাৰ বলিউডত যেনেকৈ এটা আপোনাৰ ৰাজ চলি থাকে, কিছুমান মুভিক হলত আহিব নিদিয়ে, ঠিক তেনেকুৱা অসমীয়া ইণ্ডাষ্ট্ৰিটো হয় নেকি এনেকুৱা? মানে মই ৰিচেণ্টলি এটা ষ্টেটাছ পাইছোঁ কাৰোবাৰ, কোনোবা ভাল এজন পৰিচালকৰ। চিনেমা নাহে, চিনেমা বোলা মাধ্যমটো গোটেই টোটেলি চিনেমা হলৰ যিটো বিজনেছ, সেই গোটেইটো চলি আছে বম্বেৰ পৰা। বম্বেৰ ডাঙৰ প্ৰযোজক, তেওঁলোকৰ যিবিলাক চিনেমা আৰু যিবিলাক চিনেমা হলৰ মালিক, তেওঁলোক চব একলগ হৈ থকা মানুহ। তো তেওঁলোকে বেলেগ আঞ্চলিক ভাষাৰ চিনেমা উত্থান হোৱাটো নিবিচাৰে। তো গতিকে তেওঁলোকে নিজৰ ক্ষমতাটো ব্যৱহাৰ কৰিবই, যাতে আঞ্চলিক ভাষাৰ চিনেমাক দমন কৰিব পাৰে। এইটো হৈ আছে, তাৰে কাৰণে বহুত আঞ্চলিক ভাষাৰ চিনেমা মানে সেই ৰাজ্যবিলাকে, চৰকাৰবিলাকে গুৰুত্ব দিয়াৰ কাৰণে যুদ্ধ দিব পাৰিছে। আমাৰ চৰকাৰে সেই কথাবিলাকত বহুত বেছি গুৰুত্ব দিয়া নাই, সেইকাৰণে আমি যুদ্ধ কৰিব পৰা নাই। কিন্তু আমি কৰিব নোৱাৰোঁ। চিনেমা হল খুলি থৈছে, চিনেমা হলবিলাক খুলিছে কিছুমান মানুহে, সেই হলবিলাকত চিনেমা অহা যিটো ছিষ্টেম, মানে যাক আমি ডিষ্ট্ৰিবিউশ্যন বুলি কওঁ, সেইটো এটা ছিষ্টেম। একফালে থাকিল চিনেমা হলৰ মালিক, একফালে থাকিল ডিষ্ট্ৰিবিউশ্যন, আনফালে থাকিল চিনেমাৰ প্ৰডিউচাৰ। তো আমি চিনেমা কৰোঁ, অসমীয়া চিনেমা এটা সৰু বাজেটত এনেকৈ, আৰু ইপিনে কৰণ জোহৰে চিনেমা কৰিছে বলিউডত, তেওঁৰ চিনেমাত তেওঁ ডিষ্ট্ৰিবিউশ্যন কৰিছে নিজে, তেওঁ ডাঙৰ ডিষ্ট্ৰিবিউশ্যন হাউচ আছে, তেওঁলোকৰ নতুন চিনেমা হলৰ মালিকবিলাক তেওঁলোকৰ হাতত আছে, PVR বুলি কওঁ আমি, আইনক্স বুলি কওঁ। তো তাৰপিছত তেওঁলোকে নিজৰ ইচ্ছামতে যিখন চিনেমা তেওঁলোকে লগাব মন আছে লগাব, যিখন চিনেমা সিহঁতৰ লগাবলৈ দিবলৈ মন নাই সেইখন নলগায়। তো এইবিলাক কথা আছে। এইটো বহুত বেয়াকৈ ইম্পেক্ট পৰে কিছুমান ক্ষেত্ৰত। সদায় পৰিব, বেয়াই পৰিব, কাৰণ চিনেমা মাধ্যমটো তুমি যিমানে যি নকোৱা কিয় শেষত গৈ ধনী মানুহৰ মাধ্যম। আপোনাৰ যদিওবা আমি এই যে কেমেৰাৰে আমি শ্বুট কৰি আছোঁ, এই যে আমি ইয়াতে যে চাউণ্ড লৈ আছোঁ, ইয়াৰেও আমি এখন চিনেমা নিৰ্মাণ কৰিব পাৰোঁ। চিনেমা নিৰ্মাণ কৰাটো ডাঙৰ কথা নহয়। চিনেমা নিৰ্মাণ কৰিব পাৰি, চিনেমা নিৰ্মাণ কৰাটো একদমেই সহজ কথা। কিন্তু চিনেমা এখন তুমি বনাই নিজৰ লেপটপত থৈ দিবৰ কাৰণেতো বনোৱা নাই। চিনেমাখন তুমি বনাইছা মানুহক দেখাবৰ কাৰণে, আৰু মানুহক দেখাবৰ যিটো ছিষ্টেম, সেই ছিষ্টেমটো আমাৰ হাতত নাই। সেইটো আছে ধনী মানুহৰ হাতত, সেইটো আছে পাৱাৰফুল মানুহৰ হাতত। তো সেইকাৰণে চিনেমাৰ যিটো ষ্ট্ৰাগল, মেকিং ষ্ট্ৰাগলটো আগতকৈ কমিছে। মই ক'লোৱে যে এতিয়া এই দুটা কেমেৰা লৈ আমি ইয়াতে এক্টৰো আছে, এটা কাহিনী লৈ আমি এখন চিনেমা বনাই দিব পাৰোঁ। তো চিনেমাখন দেখাম ক'ত, সমস্যা সেইটো। মানে আপোনাৰ প্ৰত্যেকটো বস্তুতে ইজি হৈ গৈছে বনোৱাত, কিন্তু মাৰ্কেটিং যিটো মাধ্যমটো, সেইটো টান হৈ গৈছে, সেইটো বেলেগৰ হাতত আছে। আগৰ পৰাই আছিলে। যিহেতু চাউথৰ মুভিবিলাক দেখা যায়, বহুত বেছি এটা হেৰি পায় হলবিলাকত। তাতে কালচাৰটো বেলেগ, তেনেকুৱা কালচাৰ এটা প্ৰমোট কৰিছে। তাতে চিনেমা হল তোমাৰ 7 কিলোমিটাৰৰ মূৰে মূৰে আছে, আমাৰ ইয়াততো নাই। ইয়াত তুমি অসমত চিনেমা হল কেইটা আছে? অসমত তুমি ইপিনে নগাঁও পাৰ হোৱাৰ পিছত ইপিনে তুমি গৈ পালা তেজপুৰ, বিশ্বনাথ চাৰিআলি, তাৰপিছত মাজৰ এই দীঘলীয়া সময়খিনিত ঠাইখিনিত নাই। তাৰপিছত লখিমপুৰত আছে, তাৰপিছত ইপিনে ধেমাজি জিলাত একেবাৰেই নাই, তাৰপিছত গৈ তুমি ডিব্ৰুগড়ত আছে। তো ইমান দীঘলীয়া গেপ, তো ইমানকেইটা 40টা 45টা চিনেমা হলত অসমীয়া চিনেমা ৰিলিজ পায়। তো এই 40-45টা হলত ৰিলিজ পোৱা এখন চিনেমাৰে আমি কি যুদ্ধ দিম চাউথৰ লগত? আমি যুদ্ধ দিব পাৰিম? মই সদায় কওঁ, চবতে কওঁ, আমাৰ যি ৰাইটাৰ আছে, আমাৰ যি এক্টৰ আছে, আমাৰ যি ডিৰেক্টৰ আছে, আমাৰ যি টেকনিচিয়ান আছে, আমি চাউথক ভয় কৰি থাকিবলগীয়া একো নাই। নতুন জেনেৰেশ্যনত বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে। আমি চাউথৰ লগত টক্কৰ দিব পৰা চিনেমা, বলিউডৰ লগত টক্কৰ দিব পৰা চিনেমা, মানে মই হেৰি চেঞ্চত কথাটো কৈছোঁ, কোৱালিটি চেঞ্চত, কণ্টেণ্ট আৰু কোৱালিটি টক্কৰ দিব পাৰিম। এই টক্কৰ দিবৰ কাৰণে আমাৰ এটা সৰু বাজেট লাগে, সাংঘাতিক কিবা বাজেটো নালাগে। এতিয়া যিখন চিনেমা 1 কোটি টকাত বনোৱা হৈছে, সেইখন চিনেমা যদি 5 কোটি পাই যায় ডিৰেক্টৰজনে, চিনেমাখনৰ গোটেই ৰং ৰূপে সলনি হৈ যাব। আৰু কণ্টেণ্টক লৈও টেনশ্যন নাই,
ভাল চিন্তা কৰিব পৰা ল'ৰা ছোৱালী আমাৰ ওলাই গৈছে, কিন্তু চিনেমাখনৰ মাৰ্কেটিং কোনে কৰিব? মাৰ্কেটিঙত আৰু 5 কোটি টকা তুমি কেতিয়া খৰচ কৰিবা? যেতিয়া তুমি প্ৰডিউচাৰ হিচাপে পইচাটো ৰিটাৰ্ণ অহাৰ কাৰণে তুমি ৰাস্তা দেখিবা, তেতিয়া তুমি 5 কোটি টকা খৰচ কৰিবা। কিন্তু ৰিটাৰ্ণ অহাৰ যেতিয়া তুমি ৰাস্তা নেদেখিবা, তুমি 5 কোটি খৰচ নকৰা। ৰিটাৰ্ণ কেতিয়া আহিব? যেতিয়া চিনেমা হল থাকিব। চিনেমা হল কোনে খুলিব? চিনেমা হল খোলাৰ এই গোটেই পৰিৱেশটো কোনে ৰচনা কৰিব? তাৰ কাৰণে আমাৰ যিবিলাক ধনী মানুহ আছে, আমাৰ অসম চৰকাৰ সকলোৰে মিলা প্ৰীতিৰ প্ৰচেষ্টাৰে চিনেমা হল লাগিব। অসমত এতিয়া যিমানকেইটা চিনেমা হল আছে, তাৰ লগত যদি আৰু 50টা চিনেমা হল যোগ হৈ যায়, লগে লগে চিনেমাখন ৰিলিজ দি পইচা কালেকশ্যন কৰাৰ পৰিমাণটো লগে লগে বাঢ়ি গৈ থাকিব। তো সেইটোৱে প্ৰডিউচাৰবিলাকক সাহস দিব। যিজন প্ৰডিউচাৰে এতিয়া 1 কোটি টকা ইনভেষ্ট কৰিছে, তেওঁ 5 কোটি টকা ইনভেষ্ট কৰিবৰ কাৰণে তেওঁ সাহস কৰিব। আৰু তেতিয়া 5 কোটি টকা পালে সেই ডিৰেক্টৰজনে আগতকৈ ভাল কোৱালিটিৰ চিনেমা বনাব পাৰিব। তো গতিকে গোটেই বস্তুবিলাক আচলতে যে এটাৰ লগত আনটো সম্পৰ্কিত হৈ আছে। আৰু মাৰ্কেটিং কৰিব লাগিব। মাৰ্কেটিং কৰা কাম আমাৰ নহয়। আমি চিনেমা বনাওঁহে। মাৰ্কেটিং কৰাৰ কাৰণে এটা বেলেগ ডিপাৰ্টমেণ্ট থাকে। বলিউডত ৰাজকুমাৰ হিৰাণী বা অনুৰাগ কাশ্যপে চিনেমাখন বনাই উঠাৰ পিছত পোষ্টাৰ মৰাৰ কথা নাভাবে। সেইবিলাক কাম কৰিবৰ কাৰণে মানুহ আছে। কেতিয়া ৰিলিজ দিব, কেনেকৈ প্ৰমোশ্যন কৰিব, সেইবিলাক প্লেনিং কৰাৰ কাৰণে বেলেগ টিম থাকে, এজেঞ্চি থাকে। আমি ইয়াত কি কৰিব লাগে? আমি চিনেমাখন বনোৱাৰ পৰা আৰম্ভ কৰি শ্বুটিং কৰি তাৰপিছত এই পোষ্টাৰ মাৰিবও যাব লাগে। আমি চব কৰোঁ। তো সেইটো আচলতে আমাৰ কাম নহয়। সেইটো হিমাংশু প্ৰসাদ দাসৰ কাম হ'ল চিনেমাখন ডিৰেকশ্যন কৰা। হিমাংশু প্ৰসাদ দাসে চিনেমাখন প্ৰমোশ্যন কৰাৰ প্লেনিং কৰাৰ দায়িত্ব মোৰ নহয়। সেইবিলাকো কিন্তু আমি কৰিব লগা হয়, আৰু সেইটোৱে কোনোবাখিনিত ক্ষতি কৰি আছে। আৰু এই মাৰ্কেটিং জনা মানুহ আমাৰ ইণ্ডাষ্ট্ৰীত আহিব লাগিব। আমাৰ চিনেমা কেনেকৈ কেলকাতাত ৰিলিজ হ'ব, আমাৰ চিনেমা কেনেকৈ বম্বেত ৰিলিজ হ'ব, আমাৰ চিনেমা কেনেকৈ হায়দৰাবাদত ৰিলিজ হ'ব, তাৰ কাৰণে চিন্তা কৰিব পৰা মানুহ লাগিব। সেইবিলাক চিন্তা কৰাৰ কাৰণে বিশেষ কিছুমান মানুহ থাকে। সেইটো আমি কৰিব নোৱাৰোঁ। বেলেগ লেংগুৱেজতো হেৰি কৰিব পাৰি, ৰিলিজ কৰিব পাৰি। সেইটো কৰিলেই নহ'ব নহয়। তুমি লেংগুৱেজত তুমি বনাই দিলা বাৰু চিনেমা, ঠিক আছে, ডাবিং কৰি দিলোঁ মই 5 লাখ টকা আৰু এক্সট্ৰাকৈ খৰচ কৰি মই 5টা ভাষাত চিনেমাখন ডাব কৰি দিলোঁ। ডাব কৰিলে কি হ'ব? ৰিলিজ দিব পাৰিব লাগিব নহয়। অন্ধ্ৰপ্ৰদেশত গৈ, তামিলনাডুত গৈ, গুজৰাটত গৈ, উত্তৰ প্ৰদেশত গৈ আমাৰ চিনেমাখন তাৰ চিনেমা হলত ৰিলিজ দিবৰ কাৰণে যিটো ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম লাগিব, সেই ছিষ্টেমটো কাৰ হাতত আছে? সেইবিলাক চোৱা চিতা কোনে কৰিব? তো তেনেকুৱা মানুহ লাগিব। তেনেকুৱা মানুহ ডেফিনেটলি সেইটো সৰু কথা। আজি যদি পুষ্পা চিনেমাখন ইয়াতে অসমৰ আমি মানুহে চাব পাৰোঁ, এতিয়া যদি আমি বাহুবলী যদি আমি অসমৰ মানুহে চাব পাৰোঁ, সিহঁতেতো হিন্দীত বনোৱা নাছিলে চিনেমাখন অৰিজিনেলি, তেলেগুত বনাইছে, তামিলত বনাইছে, কিবাত বনাইছে, কন্নড় ভাষাত বনাইছে। সেই চিনেমাখন আমি ইয়াত আহি হিন্দীত চাব পাইছোঁ, হয়। তো এতিয়া কোনে বনাইছে? তেওঁলোকে বনোৱাৰ পিছত গুৱাহাটীত হলত যে চিনেমাখন চলিব, সেই ব্যৱস্থাটো কৰাৰ যিটো ছিষ্টেম, সেই ছিষ্টেমটো কাৰ হাতত আছে? সেই ছিষ্টেমটো আমাৰ হাততো যদি থাকে, তেতিয়াহ'লে আমিও বনাব পাৰিম। এনেকুৱা মই বিশ্বাসেই নকৰোঁ যে বলিউডে বম্বেত তাৰমানে বিৰাট টপ মানুহ কিছুমান টেলেণ্টেডে সিহঁতে তাৰমানে সৰস্বতী আৰু হেৰি আহি পেলাই সিহঁতক এক্সট্ৰাকৈ সিহঁতক বনাই পঠাইছে পৃথিৱীত, তেনেকুৱা ধৰণৰ কথা নহয়। চাউথতহে যেন বিৰাট টেলেণ্টেড মানুহ আছে, আমাৰ ইয়াতে টেলেণ্টেড এক্টৰ নায়েই, আমাৰ ইয়াত টেলেণ্টেড ডিৰেক্টৰ নায়েই। মই এইটো বিশ্বাস নকৰোঁ। আমাৰ ইয়াতে ঢেৰ টেলেণ্টেড ল'ৰা ছোৱালী আছে। কেৱল সেই পৰিৱেশটো লাগিব, সেই মঞ্চখন লাগিব দেখাবৰ কাৰণে। আপোনাৰ মই কথা এটা জাষ্ট মাইণ্ডত আহিলে, তাইক আমি শেষ তাই প্ৰমোশ্যনৰ কাৰণে যিহেতু কথা পাতি আছোঁ আমি, বৰ্তমান টাইমত বহুতে চাগে আপুনি ন'টিছ কৰিছে কিছুমান মুভি স্কুল কলেজবিলাকত গৈ প্ৰমোট কৰে। আপুনি সেইটোত কেনেকুৱা, আপোনাৰ মত কি? মানে সেইটোত শুনা, যদি ক্লাছত ডিষ্টাৰ্ব নোহোৱাকৈ চিনেমা প্ৰমোশ্যন কলেজত কৰিবলৈ যোৱাটো মই একো ভুল কথা বুলি নাভাবোঁ। ক্লাছত ডিষ্টাৰ্বেঞ্চ হ'ব নালাগে। চব চিনেমা নহয়, চব চিনেমা কৰিব যাব নালাগে, কিন্তু চিনেমা এতিয়া যদি তুমি নতুন শিক্ষানীতি যিটো, তাততো গোটেই বস্তুবিলাক লৈ পেলাই ন শিক্ষা মানেতো অকল তোমাৰ এক্সামত আহিব লগা এই চিলেবাছৰ কোৰ্চখিনি মাত্ৰ এতিয়া শিক্ষা নহয়। শিক্ষাৰ এটা বিশাল অৰ্থ আছে, তাত চিনেমাও আছে। নতুন জেনেৰেশ্যনে চিনেমা চাব লাগিব। তেওঁলোকে যেনেকৈ ফিজিক্স, কেমেষ্ট্ৰি, হিষ্ট্ৰী, পলিটিকেল চায়েন্স পঢ়িব লাগিব, তেনেকৈ তেওঁলোকে চিনেমা চাব লাগিব, চিনেমাৰ পৰা এনালাইচিছ কৰিব লাগিব, গান শুনিব লাগিব, খেলা চাব লাগিব, ৱৰ্ল্ড কাপ হৈ আছে চাব লাগিব, গোটেই পৃথিৱীৰ খবৰ তেওঁলোকে, ৰাজনীতিত কি হৈ আছে, এই সংসদত কি হ'ল, কোন বিষয় লৈ পেলাই বিতৰ্ক হ'ল প্ৰথম দিনাই। তো এই গোটেই খবৰবিলাক আমাৰ নতুন জেনেৰেশ্যনে ৰাখিব লাগিব, অকল ক্লাছৰুমৰ বস্তুৰে নহয়। আৰু সেইটোৱে নতুন শিক্ষানীতি কৈ আছে। তো যদিলে তেনেস্থলত চিনেমা এখনৰ প্ৰমোশ্যন, চিনেমা এটা কি প্ৰফেশ্যন হ'ব নোৱাৰে নেকি ভৱিষ্যতলৈ গৈ? সকলোৱে কি ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ আৰু হেৰি হ'ব নেকি? চিনেমা যদি এটা প্ৰফেশ্যন হ'ব পাৰে, চিনেমা যদি জীৱিকা হ'ব পাৰে কাৰোবাৰ কাৰণে, এই ল'ৰা ছোৱালীখিনিয়েতো গৈ পেলাই ভৱিষ্যতলৈ তাৰ মাজত কোনোবাই চুজ কৰিব যে মই ভৱিষ্যতে ডিৰেক্টৰ হ'ম, মই এক্টৰ হ'ম, মই চিনেমাৰ বোলে ডিষ্ট্ৰিবিউটৰ হ'ম। তো তেনেকৈ ভবা যদি তাৰ মাজতে কোনোবা ল'ৰা ছোৱালী আছে, সিহঁতে সেই বস্তুটো প্ৰেক্টিকেলি দেখাৰ
চিনেমাখন প্ৰমোশ্যন কৰিব অহা সিহঁতে চাপ'জ ৰবি শৰ্মাক ওচৰৰ পৰা দেখিছে, সিহঁতে চাপ'জ বৰচাৰাণী বিষয়ে ওচৰৰ পৰা দেখিছে, ইনস্পায়াৰ হ'ব পাৰে। তো মই তাত নিগেটিভিটি দেখা নাপাওঁ, যদিহে মূল পৰীক্ষা হওক বা ছাত্ৰ ছাত্ৰীৰ খুব গুৰুত্বপূৰ্ণ ক্লাছ হওক, এইবিলাক খেলি মেলি নলগোৱাকৈ মই ভাবোঁ যে কলেজত চিনেমা প্ৰমোশ্যন কৰিব যাব পাৰে। মাজে মাজে যে আপুনি ছ'চিয়েল মিডিয়াত কিছুমান এৱাৰনেছৰ ভিডিঅ'বিলাক যে বনাই থাকে, তাতে কিছুমান মেক্সিমাম মানুহে ভাল পায়, কিছুমান মানুহে বেয়াকৈও কয়। সেই ছ'চিয়েল মিডিয়াৰ যিটো ট্ৰলটো হয়, সেইটো আপুনি কেনেকৈ লয়, কি হিচাপত লয়? ট্ৰল কোনে কৰে? প্ৰথম কথা, ট্ৰল কৰা মেক্সিমাম দেখিবা সেইবিলাকৰ মানুহৰ পৃথিৱীৰ অস্তিত্বই নাই। তেওঁলোকৰ সেইটো চাকৰি, তেওঁলোকে তাৰ কাৰণে পইচা লৈছে, তাৰ কাৰণে কিছুমান ফেক একাউণ্ট খোলা হৈছে, আৰু তেওঁলোকৰ উদ্দেশ্যত আঘাত লাগিলে, মানে বিশেষ কিছুমান ৰাজনৈতিক শক্তিক আঘাত লাগিলে তেওঁলোকে দৰমহা দি থৈছে যে ফালি দিবি, আমাৰ এগেইনষ্টে কিবা ক'লে ফালি দিবি, আৰু তেওঁলোকে ফালি থাকে। এতিয়া কথা হ'ল মেক্সিমামৰ একাউণ্ট তুমি খুচৰি চাবা, সেইবিলাক একাউণ্ট নায়েই, সেইবিলাক মানুহ কোনো নাথাকেই পৃথিৱীত। এজন মানুহে 50টা একাউণ্ট খুলি লৈছে, ঠিক আছে, আৰু তেওঁ 50টা মানুহ হয়, এজন মানুহে তোমাক গালি দি আছে। তো গতিকে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত তাৰ মাজত এনেকুৱাও নহয় যে চববিলাক ফেক একাউণ্টেই হয়, তাৰ মাজত 2-4জন থাকে। সেইটো প্ৰশ্নৰ উত্তৰ কওঁ যে চবৰে এটা নিজৰ শ্ৰেণীৰ স্বাৰ্থ থাকে। তুমি কোনটো ক্লাছক ৰিপ্ৰেজেণ্ট কৰিছা, মোৰ কথাটো যদি তাক তোমাক আঘাত দিছে, যদি কাইলৈ কোনোবাই কয় যে চিনেমা বন্ধ হৈ যাব লাগে, তেতিয়া মোৰ তাত আঘাত পৰিব। কাৰণ চিনেমাৰে মই মনৰ কথাবিলাক কওঁ, চিনেমাৰে মই ভাত খাওঁ। চিনেমা বন্ধ কৰাৰ যদি কিবা কোনোবা এখন লৈ আহিব খোজে, তেতিয়াহ'লে তাৰ এগেইনষ্টে মই মাত মাতিম, অৰ্থাৎ সেইটোৱে মোক আঘাত কৰিছে। ঠিক তেনেকৈ মোৰ কথাই, আৰু মই কোনবিলাক কথাত মাত মাতিছোঁ, যেনে ছাপ'জ মই মাত মাতিছোঁ, ছাপ'জ এটা এক্সাম্পল দিলোঁ যে এনকাউণ্টাৰ হ'ব নালাগে, এনকাউণ্টাৰ বা পুলিচৰ হাততে চব আইন তুলি দিব নালাগে, এটা প্ৰচেছৰ মাজেৰে গৈ দোষীয়ে শাস্তি পোৱাটো বিচাৰোঁ। তেওঁক ফাঁচি দিয়ক, তেওঁক তুমি লাইট পষ্টত ফাঁচি দিয়ক, মোৰ আপত্তি নাই, এজন অপৰাধী মানুহক, কিন্তু প্ৰমাণ হ'ব লাগিব যে তেওঁ অপৰাধী হয়, ঠিক আছে। সেই অপৰাধীটো প্ৰমাণ হ'ব লাগিব আইনৰ মাজেৰে। সেইটো নকৰাকৈ এজন মানুহক যদি আমি ৰাতাৰাতিৰ ভিতৰত ধৰিয়ে এনকাউণ্টাৰ কৰি দিওঁ, সেইটোত কি হ'ব? কোনোবা দিনা সঁচাকৈ এজন অপৰাধী মৰিব, আৰু কোনোবা দিনা এজন নিৰপৰাধী ল'ৰাও মৰিব পাৰে। যেনে শেহতীয়াভাৱে যোৰহাটত গ্ৰেনেড বিস্ফোৰণ কৰা বুলি এজন ল'ৰাক পুলিচে উঠাই লৈ গ'ল, এই ৰিচেণ্টলি যিটো হৈছিলে, তাক পিটিলে পুলিচে, আৰু তাক জবৰদস্তি ক'ব দিলে যে তয়ে দলিয়াইছিলি বুলি তই কনফেশ্যন দে, মানি ল। সেই মানি নল'লে অত্যাচাৰ বাঢ়ি গ'ল, আৰু এটা সময়ত ল'ৰাজনে ছুইচাইড কৰিলে। কালি ন্যায় চাৰ্জশ্বিট দিলে যে সেই ল'ৰাজন সঁচাকৈ ইনভল্ভ নাছিলে। আজি মই পেপাৰত পাইছোঁ। তো পুলিচে তাক বাধ্য কৰাইছিলে। এতিয়া কথা পুলিচে যদি সেইদিনা ৰাতিয়ে তাক এনকাউণ্টাৰ কৰি মাৰি দিলে হয়, তো মানুহে এইটো কথাই বিশ্বাস কৰিলে যে ইয়ে গ্ৰেনেডটো পেলাইছিলে। তো এই যে ন্যায়ৰ এটা প্ৰচেছ চলিলে, তাৰপিছত যে আজি চাৰ্জশ্বিট এখন পালোঁ, তাত যে প্ৰমাণ হ'ল যে ল'ৰাজনে আচলতে গ্ৰেনেড সি পেলোৱা নাছিলে, তো সেই প্ৰমাণ কৰাৰ সুযোগটো ক'ত? গতিকে সেইকাৰণে এনকাউণ্টাৰ বিৰোধিতা কৰিলোঁ। এতিয়া মোৰ এই কথাটোক কোনোবাক হয়তো আঘাত কৰিব পাৰে, কোনোবাই বেয়া পাব পাৰে, তেতিয়া মোক গালি দিব, তেওঁ দিব পাৰে, কিন্তু মই কিয় কৈছোঁ সেই কথাটোৰ মোৰ ক্লিয়াৰ যুক্তি আছে। এতিয়া চৰকাৰে ছাপ'জ মদ বিক্ৰীৰ বঢ়োৱাৰ কাৰণে চৰকাৰে উঠি পৰি লাগিছে, ঠিক আছে। এতিয়া দোকানবিলাকক তেওঁলোকে কিমান লিটাৰ মদ মাহত বিক্ৰী কৰিব লাগিব, সেই পৰিমাণটো পৰ্যন্ত তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে। এতিয়া যে এখন চৰকাৰে আচলতে মদ বিক্ৰীত বেছি গুৰুত্ব দিব লাগে নে অন্য কথাত, সেই কথাটো কোৱাৰ কাৰণে যদি কোনোবাই গালি দিয়ে, তেতিয়াহ'লে গালি দিছে। এতিয়া হয়তো সেই চৰকাৰখনৰ বিৰুদ্ধে কিবা এটা কোৱাটো তেওঁ নিবিচাৰে, কিন্তু তেওঁ নিজে সুস্থ মগজুৰে তেওঁ ভাবক, তেওঁৰ সন্তানটোক, তেওঁৰ ল'ৰা ছোৱালীখিনিক মদৰ এখন মানে ৰাজ্যত এৰি থৈ যাব খোজে, নে শিক্ষা দীক্ষাৰ এখন ৰাজ্যত এৰি থৈ যাব খোজে? তো কথাটো সেইটোৱে। গতিকে কোনোবাই বেয়া পাওক, কিন্তু তুমি ক্লিয়াৰ থাকিব লাগিব। পলিটিকেলি ক'ৰবাত ইনভল্ভ আছে নেকি আপুনি? পলিটিকেলি মই অসম নামৰ ৰাজ্যখনৰ লগত আছোঁ, ভাৰত নামৰ দেশখনৰ লগত আছোঁ, আৰু আগতে কংগ্ৰেছ শাসনত আছিলে, তেতিয়া কংগ্ৰেছৰ বিভিন্ন নীতিৰ মই বিৰোধিতা কৰিছিলোঁ, ৰাস্তাত কৰিছিলোঁ। তেতিয়াতো ছ'চিয়েল মিডিয়া এক্টিভ নাছিলে, আছিলে ছ'চিয়েল মিডিয়া, কিন্তু তেতিয়া আমি কোনো এক্টিভ নাছিলোঁ। কিন্তু তেতিয়া আমি ৰাজপথত কৰিছিলোঁ, বৃহৎ নদী বান্ধৰ এগেইনষ্টে আমি ৰাস্তাত আন্দোলন কৰিছিলোঁ, নাটকীয়ভাৱে আমি প্ৰতীকাত্মকভাৱে প্ৰতিবাদ কৰিছিলোঁ।
তোক পঢ়িছিলোঁ তেতিয়া শাসনত কংগ্ৰেছ আছিলে কংগ্ৰেছে যে সূতা কম্বল বিলাই ইলেকশ্যনৰ আগত তাৰ এগেইনষ্টে আমাৰ গান আছে এতিয়া যেনেকৈ তুমি বেলচা গানটো কৈছা তেনেকৈ আমাৰ গান আছিলে সেই গানটো হ'ল তোমাৰ ইলেকশ্যনৰ আগে আগে সূতা কম্বল পাওঁ সৰু সৰু মানুহ আমি তাতে ভুল যাওঁ ভোট দিয়ক হা তো গতিকে কোন সন্মুখত কংগ্ৰেছ আছে নে বিজেপি আছে আমাৰ কাৰণেতো মেটাৰ নকৰে আমাৰ কাৰণে মেটাৰ কৰে ভাৰতবৰ্ষ নামৰ দেশখনক অসম নামৰ ৰাজ্যখনক কোনবিলাক কথাই ক্ষতি কৰিব পাৰে আৰু সেইটো যদি মোৰ জ্ঞানে ঢুকি পাইছে তাক প্ৰতিবাদ কৰাটো মোৰ কৰ্তব্য কাৰণ মই এখন দেশত ভাল পাওঁ এখন ৰাজ্যক ভাল পাওঁ এখন দেশক ভাল পাবৰ কাৰণে মই বিজেপি সদস্য হ'ব লাগিব কংগ্ৰেছৰ সদস্য হ'ব লাগিব তেনেকুৱা কোনো কথা নাই আপোনাক যদি সোধা হয় অসমখন বৰ্তমান কিহত পিছ পৰি আছে আপোনাৰ মতে কি হ'ব সকলোতে পিছ পৰি আছে কিন্তু মই বাৰে বাৰে সদায় এটা কথা কওঁ যে প্ৰথমতে শিক্ষাটো সকলোৰে কাৰণে সমান হ'ব লাগে মোৰ ল'ৰা ছোৱালীয়ে সেইটোৱেতো যে মোৰ ল'ৰা ছোৱালীয়ে ভাল এখন দামী স্কুলত পঢ়িছে য'ত উন্নত মানদণ্ডৰ আধুনিক সুবিধা আছে তোমাৰ ল'ৰা ছোৱালীয়ে এখন সাধাৰণ স্কুলত পঢ়িছে য'ত তাৰমানে পঢ়া শুনা বাদ দি কেতিয়াবা মাটিৰ কলহত মাটি ভৰাই পেলাই কিবা শোভাযাত্ৰা কৰিব লাগে হা আজিৰ পৰা 15 বছৰ 20 বছৰ পিছত মোৰ ল'ৰা ছোৱালী আৰু তোমাৰ ল'ৰা ছোৱালী যেতিয়া একেটা চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব স্বাভাৱিকভাৱে কাৰ ল'ৰা ছোৱালী আগবাঢ়ি থাকিব প্ৰশ্নটো হ'ল পীয়ুষ হাজৰিকাৰ ল'ৰা ছোৱালীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালীয়ে যেনেকুৱা শিক্ষা পাইছে যেনেকুৱা ফেচিলিটিৰ শিক্ষা পাইছে সেই ফেচিলিটিৰ শিক্ষা এজন ঠেলালা আৰু ৰিক্সালাৰ ল'ৰা ছোৱালীয়ে পাব লাগিব নহ'লে কি হ'ব আজিৰ পৰা 20 বছৰ পিছত আকৌ পীয়ুষ হাজৰিকাৰ ল'ৰা ছোৱালী শাসক হ'ব নেতা হ'ব আৰু আমাৰ কেইটাই আকৌ পিছে পিছে দৌৰি সমাজলৈ গৈ বাইকৰ ৰেলী কৰি পেলাই বাইকত অকণমান তেল ভৰাই দিব গতিকে ৰেলী কৰিব যোৱা আমাৰ ল'ৰা ছোৱালী সেইটো কামে কৰি থাকিব লাগিব তেওঁলোকৰ বাপেকেও সেইটো কামেই কৰিছিলে গতিকে এই পৰম্পৰা ভংগ কেতিয়া হ'ব যেতিয়া সকলোৰে কাৰণে সমান শিক্ষা থাকিব গতিকে এই সমান শিক্ষা দিয়াৰ পৰিৱেশ ৰচনা কৰিব লাগে কথা এইটোৱে এখন দেশত শিক্ষা প্ৰথমতে ফ্ৰী কৰিব লাগে তীৰ্থযাত্ৰাত কিমান মানুহ লৈ যাব ফ্ৰীত হজ যাত্ৰা কৰিবৰ কাৰণে ফ্ৰীত কিবা ৰাম মন্দিৰ দেখাবৰ কাৰণে সেইটো গুৰুত্বপূৰ্ণ কথা নহয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাইছে নাই ভাল শিক্ষা যেতিয়া পাব তেওঁলোকে নিজৰ পৃথিৱীখনক অযোধ্যা কৰি তুলিব পাৰিব আৰু যদি ভাল শিক্ষা নাপায় মোৰ মা দেউতাক অযোধ্যা ঘূৰাই লৈ আহিলোঁ কিন্তু মোৰ যদি চাকৰি নাথাকে মোৰ যদি পঢ়া শুনা নাথাকে মই যদি সেই গেলা খাই নৰ্দমাত পৰি থাকোঁ মোৰ মা দেউতাক অযোধ্যা লৈ গ'লে মোৰ মুক্তি হৈ নাযায় ৰিয়েলিটিটো সেইটোৱে ঠিক আছে এতিয়া মই আপোনাক 5জন মানুহৰ নাম ক'ম আপুনি এটা ৱৰ্ডত জাষ্ট এক্সপ্লেইন কৰিব ঠিক আছে এটা ৱৰ্ডত দিয়া এই খেলটো খেলি ভালো লাগে কিন্তু বৰ হেৰিও হৈছে ডেঞ্জাৰাছো হৈছে আৰু আপোনাৰ নেক্সট প্ৰজেক্ট জয় হনুমান নহয় কিন্তু হনুমান জয় হনুমান কেতিয়া ৰিলিজ হ'ব 18 অক্টোবৰ 2024 আগতীয়াকৈ শুভেচ্ছা থাকিল থেংক ইউ আৰু যিমান ৰেকৰ্ড আছে চব ব্ৰেক কৰি দিয়ক আপোনাৰ আৰু এতিয়া আপোনাৰ লগত যিটো গেম খেলিম 5জন মানুহৰ বেগকে নাম ক'ম আপুনি এটা ৱৰ্ডত জাষ্ট এক্সপ্লেইন কৰিব হা ৰবি শৰ্মা তেওঁ ভাল মটিভেশ্যন দিব পাৰে মটিভেটৰ গায়ত্ৰী মহন্ত অসমীয়া এগৰাকী ছোৱালীৰ প্ৰতীক যেন লাগি যায় পাপন তেওঁ মানে বৰ্তমান সময়ক বুজি পোৱা এজন ছিংগাৰ মাৰ্কেটটো বুজি পায় কি চলি আছে কেনেকৈ প্ৰেজেণ্ট কৰিব লাগিব এতিয়া যতীন বৰা আমাৰ এটা পুৰণা তেওঁ এটা আৱেগ যতীন বৰা কাৰণ সৰুতে এক্টৰ বুলি ক'লে যতীন বৰাকে দেখিছিলোঁ এই চিৰিয়েল চোৱা দিনৰ পৰা দূৰদৰ্শন কেন্দ্ৰত হিমন্ত বিশ্ব শৰ্মা এজন কি বুলি কওঁ মানে অদ্ভুত তেওঁৰ এটা কৰ্মদক্ষতা থকা মানুহ কেৱল সেই কৰ্মদক্ষতাক তেওঁ কোনটো পথত ব্যৱহাৰ কৰি আছে সেইটো এটা কুৱেশ্যন মাৰ্ক আছে ঠিক আছে বহুত বহুত ধন্যবাদ যিখিনি সময় দিলে একচুৱেলি ইয়াত আহি লগা নাই যে মই মানে ইণ্টাৰভিউ লৈছোঁ জাষ্ট কথা পাতিব আহিছোঁ আপোনাৰ লগত ভাল লাগিছে এনভাইৰনমেণ্টটো খুব ধুনীয়া আৰু আপোনাৰ এই যিটো মানে আৰ্টিষ্ট ফেক্টৰীটো ইয়াৰ বিষয়ে অলপ ক'ব আৰু গুৱেৰনিকা আৰ্টিষ্ট ফেক্টৰী 2012 চনত প্ৰতিষ্ঠা হৈছিলে আচলতে আৰ্টিষ্ট গুৱেৰনিকা বুলি আমাৰ নাট্য দল আমাৰ যিটো চিনেমা বনোৱা নাটক কৰা আমাৰ গ্ৰুপ সেইটোৰ নাম গুৱেৰনিকা সেই গুৱেৰনিকা 2007 এষ্টাব্লিছ হৈছিলে আৰু অসমৰ বিভিন্ন ঠাইত কাম কৰি ফুৰাৰ পিছত কোনোবাখিনিত অনুভৱ হ'ল যে একে মনৰ
ল'ৰা ছোৱালীবিলাক যদি আমি একেলগে থাকি ল'ব পাৰোঁ ক'ৰবাত আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰিব পাৰোঁ তেতিয়া চাগে আৰু জমিব আৰু বেছি ভাল লাগিব আৰু সৃষ্টিমূলক কামবিলাক আৰু শক্তিশালী হ'ব তেনেকৈ ভাবি 2012 চনত এই ঠাইটো আমি সাজু কৰি তুলিলোঁ প্ৰথমতে ইয়াতে জংঘল আছিলে হাবি বননি আছিলে ঘৰ বা একো ব্যৱস্থা নাছিলে লাহে লাহে এপদ দুপদকৈ আৰু পইচা নাছিলে তাৰ কাৰণে আমি ব্ৰইলাৰ ফাৰ্ম খুলিছিলোঁ তাৰ কাৰণে মাছ পুহিছিলোঁ তাৰ কাৰণে খেতি বাতি কৰিছিলোঁ এইবিলাক ল'ৰা ছোৱালীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী আহি নিজ হাতেৰে বাঁহ কাটি মাটি খান্দি প্ৰথমতে বাঁহেৰে ঘৰ সাজিছিলোঁ তাৰপিছত লাহে লাহে পকী হ'ল কিবা হ'ল পানী নাছিলে পানী আহিলে কাৰেণ্ট নাছিলে কাৰেণ্ট আহিলে কাৰেণ্ট গ'লেও এতিয়া ইনভাৰ্টাৰ আছে তো এনেকৈ ষ্টেপ বাই ষ্টেপ স্পেচটো হ'লে ইয়াতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহ আহিছে একদম কেৰেলাৰ পৰা পাঞ্জাৱ গুজৰাট দিল্লী বম্বে হায়দৰাবাদ এনেকৈ বিভিন্ন উৰিষ্যা তো বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী ইয়াতে আহিছে অসমৰ বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী আহিছে নাটক কৰিছে অভিনয় শিকিছে তো আৰ্টিষ্ট ফেক্টৰী এতিয়া যদি নতুনকৈ কোনোবা অসমৰ এনেকুৱা ল'ৰা ছোৱালী ইণ্টাৰেষ্টেড হয় আহিবৰ কাৰণে সদায় আহি থাকে কেনেকৈ আহিলেই হ'ল আৰু যোগাযোগ কৰিলে হ'ল কোনো ফৰ্মেল কোনো ইয়াত ইণ্টাৰভিউ নাই কোনো কথা নাই আগ্ৰহ থাকিলেই হ'ল আগ্ৰহ থাকিলে আমাৰ আৰ্টিষ্ট ফেক্টৰী চিনি পাব দক্ষিণ নৱপুৰৰ আমৰাংগা গাঁৱত মই থাকোঁৱেই ছ'চিয়েল মিডিয়াত এক্টিভ তো তেনেকৈ ক'ৰবাত নহয় ক'ৰবাত যোগাযোগ হৈ যাব আৰু এতিয়া আমি ইয়াতে ইন কৰিম শেষ কৰিম আপোনাৰ এটা বহুত পপুলাৰ ডাইলগ বা ফেভাৰিট ডাইলগ বুলি ক'লে ভুল নহ'ব কবিতা মাতিব লাগিব এটা মাতি দিয়ক ভাল লাগিব এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দুয়োখন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছোঁ তাইৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট ক্লিন চেভ মুখত ঘঁহিছোঁ ফেয়াৰ লাভলি পাহৰি গৈছোঁ অশ্লীল গালি গালাজ মুখস্থ কৰিছোঁ গালিবোৰ চায়েৰি ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমিবোৰৰ কাষতো এদিন প্ৰেয়সী থাকিব এই চকী সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰণাংগনত আমিবোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰে প্ৰধান শত্ৰু মা কচম এজনীকো চাব নোৱাৰে চব বুক আই এম এংগেজড আবার টেলিফোন নাম্বাৰ নেকি থৰি দেৰ বাদ ডায়াল কৰিলে পাই যাম আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে চুক নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গোৱা কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট লোৱা এই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্ল' দুনিয়াক লাথ মাৰা আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয় পান কিবা জোচ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আমাৰ হোষ্টেলৰ মেমৰিজ আজি লাইভ শুনা পালোঁ জীৱন ধন্য বহুত ধন্যবাদ এতিয়া জীৱন জিন্দাবাদ জিন্দাবাদ হৈ গ'ল বঢ়িয়া